সকলো বৰ ভাল আৰু স্বাগতম জনাইছোঁ মোৰ নাতি ব্লগলৈ। আজি নেক্সট ডে হয় আমি অহা গেংটকত আৰু আজি ৰাতিপুৱা চাহ তাহ খালোঁ, 9টা মানত উঠিলোঁ, চাহ তাহ খালোঁ। তাৰপিছত আৰু আজি ধুনীয়া ৰ'দ দিছে। চাওক আমি থকা ৰুমটোৰ কাষৰ মানে ৰাস্তাটোৰ পৰিৱেশ কৰোঁ আৰু আজি ওলাই যাম মানে ইয়াৰে ওচৰৰে অকণমান বস্তু চাম আৰু তাৰপিছত কাইলৈ আকৌ বেলেগত যাম আৰু আজি ইয়াৰে ওচৰৰ কিবা কিবি চাম। এতিয়া বিচনা পাৰিলোঁ তাৰপিছত সীমা গা ধুব গৈছে আৰু সেই দুটা বাহিৰত গৈছে, ছোৱালীজনী বাহিৰত গৈছে আৰু এতিয়া ময়ো গা ধুই কিনে ওলাই মেলি কৰি যাওঁ, আপোনালোকক দেখুৱাওঁ। আপোনাৰ সেইফালে ব্লগটো চাই থাকিব। আমি এতিয়া ওলাই আহিলোঁ ৰুমৰ পৰা আৰু এতিয়া আহি আছোঁ মানে আজি দিনটো ইয়াতে ওচৰৰে মানে চবতে ঘূৰিম আৰু আহি আছোঁ এতিয়া আহিলোঁ আমি কি নামে নাই এতিয়া ইয়াৰে ড্ৰেছ পিন্ধি ল'লো। দেখা নাই আমাৰ চুনু খুলি দিব টুপি পিন্ধি ন ফটো উঠা কেনেকুৱা লাগিছে মোক ক'বচোন। ফটো উঠিম আমি গোটেইকেইটাই। সীমাহঁতে পিন্ধি আছে ফটো মানে কাপোৰ পিন্ধি আছে। দুটাই মাৰি আছে এতিয়া ফটো। উঠিলোঁ আৰু এতিয়া আমি মানে ভিতৰত সোমাম, সেইকাৰণে টিকট কাটি আছে আৰু আমি ইয়াতে আহিছোঁ ফ্লাৱাৰ পইণ্ট বুলি কয়, ফ্লাৱাৰ পইণ্টত আহিছোঁ। টিকটত লৈছে 20 টকা। এতিয়া ভিতৰত আহিছোঁ, মই দেখাই আছোঁ। ধুনীয়া ফটো আছে তুলিব দেৰি হৈ যাব। এতিয়া আমি আহি গ'লোঁ ভিতৰৰ পৰা আৰু ইয়াতে টিকট চিকট নালাগে, ইয়াতে একদম হেৰি কৰি চাব পাৰি। তাতে ফটো উঠা নুঠোঁ দেখোন। এতিয়া আমি যাওঁ গাড়ীত, আকৌ বেলেগ জেগাত যাম। এতিয়া বহুত ভাল লাগিছে আহি কিনে ন, ফুলবিলাক কি ধুনীয়া।